মই বিয়া পাতিবলৈ সদায় আগ্ৰহী আৰু দ্বিতীয় কথাটো হ'ল কি মই বিয়াৰ কেতিয়াও খিলাফ নহয় বিয়া এটা সামাজিক ইমান এটা সুন্দৰ বান্ধোন আৰু সেই জীৱনটোই বেলেগ হয় গতিকে মই বিয়া পতাৰ মানে তোমাৰ ইচ্ছুক কিয় নেপাতলে শব্দটো ভুল কথা নেপাতলে নহয় মই মানে তোমাৰ পতাৰ কাৰণে মই আছো আৰু গতিকে বিয়া কেতিয়াও মই তোমাৰ খিলাফ নহয় চিঠি মই কম বয়সতে পাইছোঁ প্ৰায় 8 মানতে চিঠি পাইছোঁ খালি চিঠিখন মই নেপালোঁ দুৰ্ভাগ্যবশতঃ চিঠিখন আমাৰ স্কুলত মামাই পালে নে কোনোবাই পাইছিলে মামাই পালে এই কথাখিনি ঘৰত ক'লে এনেকুৱা কথা কোনোবা ডাঙৰ ছোৱালীজনী মোলৈ চিঠি দিছে বুলি শুনা কথাই মই ঘৰত আৰু জানাই তাৰপিছত আকৌ দবা পিটন আৰম্ভ হৈ গ'ল কিয় দিব তই বদমাচি কৰিছ আমুক কৰিছ তামুক কৰিছ মোৰ উৎপত্তিও আছিলোঁ বাৰু সৰুতে নথকা নহয় গতিকে তোমাৰ